কবিতাৰ শিৰোনাম লুকুৱাই ৰাখে এতিয়াও অস্পৰ্শিত যৌৱন। কবি ডক্টৰ অনিল কুমাৰ শইকীয়া। আদিম প্ৰজন্মৰ সৈতে আমি বহুবাৰ সন্মুখীন হৈছোঁ। বহুবাৰ ইতিহাস হৈ প্ৰজন্মে প্ৰজন্মে প্ৰসাৰিত কৰিছোঁ। নাৰী নামে নদীৰ নামে একাকাৰ কৰি প্লাবিত কৰিছোঁ আমাৰ কামনাৰ প্ৰচণ্ড ঢল। কাম্যতম উল্লাস আৰু বিভৎসতাৰ নিকৃষ্ট ইচ্ছা। সেয়ে অতীত হ'লেই ইতিহাস বুলি কোৱা জগৰটোক ঢাকি প্ৰবাহিত নদীবোৰে লুকুৱাই ৰাখে এতিয়াও অস্পৰ্শিত যৌৱন। পুৰুষ নামে পথাৰ নামে একাকাৰ কৰি ধৰ্ষিতা কৰিছোঁ আমাৰ অনমনীয় পৌৰসত্ব পণ্যৰ সহজ অৰ্থত ৰক্ষিতাৰ অভিসাৰী কক্ষত। সেয়ে বৰ্তমান হ'লে সাম্প্ৰতিক বুলি কোৱা জগৰটোক ঢাকি প্ৰবাহিত নদীবোৰে লুকুৱাই ৰাখে এতিয়াও অস্পৰ্শিত যৌৱন। যৌৱন নামে জীৱন নামে একাকাৰ কৰি প্ৰলুব্ধ কৰিছোঁ আমাৰ সামগ্ৰিক ইচ্ছা, জীৱিকাৰ বিশ্বাস আৰু নিজান ৰাতিৰ কাংক্ষিত স্পৃহা। সেয়ে সন্ধ্যা হ'লেই কাল বুলি কোৱা জগৰটোক ঢাকি প্ৰবাহিত নদীবোৰে লুকুৱাই ৰাখে এতিয়াও অস্পৰ্শিত যৌৱন। শিলৰ দৰে শীতল যৌৱন, নদীৰ দৰে নাৰী, পুৰুষ আৰু পথাৰ যৌৱন জীৱনে আজিও আদিম প্ৰজন্মৰ সতে বহুবাৰ মুখামুখি হৈ প্ৰসাৰিত কৰিছোঁ প্ৰজন্মে প্ৰজন্মে। ধন্যবাদ।